গুড মৰ্ণিং। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। প্লিজ যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই আজি কি বনাম সম্পূৰ্ণকৈ চাই থাকিব। আজি মই বনাবলৈ লৈছোঁ ৰসগোল্লা। নেমু এফাল লৈছোঁ, ময়দা লৈছোঁ, ইলাচি লৈছোঁ আৰু গাখীৰ 1 লিটাৰ লৈছোঁ। চাই থাকিব। এখন কেৰাহী পাতি ল'লোঁ, গাখীৰখিনি দি ঢালি দিলোঁ। লৰাই থাকিব, নহ'লে গাখীৰটো লাগি ধৰিব পাৰে। এটা আপুনি উতল আহিব দিম। গাখীৰখিনি লৰাই নাথাকিলে চাল বনি যাব পাৰে। গাখীৰখিনি উতলি আছে। গাখীৰখিনি উতলি আছে। এতিয়া নেমু ৰস চেপি থৈছিলোঁ, তাত পানী মিক্স কৰি ইয়াত ঢালি দিছোঁ। ভেনেগাৰো দিব পাৰে আপুনি। গাখীৰখিনি কাটিবলৈ ধৰিছে। মোৰ চেনা ৰেডি হৈ গ'ল। এতিয়া মই এখন চেকনি ল'লোঁ, এখন কটন কাপোৰ ল'ব। মই এতিয়া ঠাণ্ডা পানীয়ে চানাখিনি ধুই দিম। খুব ধুনীয়াকৈ চানাখিনি ধুই দিব লাগে, নেমু গোন্ধ নাহিবলৈ। নেমু গোন্ধ আহিলে ৰসগোল্লাটো এনেকৈ পানী দি বহাই ধুই ল'ব, নহ'লে অলপ গোন্ধাব নেমু। মই ধুই হৈ গ'ল। গিলাচ এটা সহায় টোক খাবলৈ দিম পানীটো, ইয়াত থকা পানীটো যাবলৈ 2 ঘণ্টা এনেকৈ থাকিবলৈ দিম। চানাখিনি এনেকৈ 2 ঘণ্টা ৰখাই থৈছোঁ। আপোনালোকেও এনেকৈ ৰখাই থ'ব। এতিয়া মই ইয়াত দিম পানী চকা 2 কাপ, 3 কাপ, 4 কাপ, 5 কাপ, 6 কাপ। 2 ঘণ্টা ৰখালোঁ, হৈ গ'ল ৰখোৱা। দুঘণ্টা হ'ল ৰখোৱা। ৰেডি হৈ গৈছে। মই চামুচ ময়দা দিম। এইখিনি আটা মই হাতে মাৰিমকৈ, এই 2টা হাতে মাৰিব লাগে, তেতিয়া বেছি ভাল হয়, নহ'লে ফাটি যোৱাৰ চান্স থাকে।
বলকেইটা বনাই ৰেডি হৈ গ'ল, ফাটি যোৱা নাই এটা বল। এইফালে পানী উতলি আছে, মই এতিয়া লং ইলাচি 3টা দি দিছোঁ, 2টাও দিব পাৰে আপোনালোকে। খুন্দি পিনি এতিয়া দিছোঁ, লং ইলাচি দি দিছোঁ, এতিয়া চেনি দি দিছোঁ এটা। চেনি পানী উতলি গ'ল, আঠা আঠা হৈ আহিছে। মই এতিয়া এটা এটাকৈ কল দি থাকিম। এতিয়া ঢাকি দিম, 10-15 মিনিট থাকিবলৈ দিম। ঠিক আছে, ফুলি আহিছে, ডাঙৰ ডাঙৰ হৈ আহিছে। এনেকৈ আপুনি আপোনালোকে 10-15 মিনিট কৰিব লাগিব। মোৰ ৰসগোল্লা হৈ গ'ল। এটা এটাকৈ এতিয়া মোৰ 12টা ৰসগোল্লা হ'ল। চেনি পানীখিনি যে আছিলে তাত ডুবাই থ'ম 3 ঘণ্টা। এনেকৈ 3 ঘণ্টা থাকিবলৈ দিব। মোৰ 3 ঘণ্টা ৰখোৱা হৈ গ'ল। কিমান কোমল আছে চাব দেই। খালি দেখাই দিছোঁ এটা। যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্ট কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব। বাই।